এয়া হৈছে বটা চৰাই 10 দিনীয়া পোৱালি। ইহঁতক আমি ব্ৰুডিঙত ৰাখি আছোঁ, যিহেতু গৰমত বেছি ব্ৰুডিং কৰিব নালাগে, 10 দিনমান কৰিলে হয়। ইয়াক আৰু 10 দিন ৰাখিলেও ইয়াক আৰু এদিন বা 2 দিন ৰাখি আমি ফাৰ্মত ফ্ল'ৰত এৰি দিম। গতিকে আমাৰ ব্ৰুডিং প্ৰচেছটো এনেকুৱা, আমি প্লেন চিটেৰে এনেকৈ ব্ৰুডিং কৰি ৰাখোঁ। দেখা পাইছেনে কি ধুনীয়া গ্ৰ'থ হৈছে। আমি সিহঁতৰ কাৰণে গডৰেজ কোম্পানীৰ দানা দি আছোঁ। আপোনালোকে চাওক ইমান ধুনীয়াকৈ পোৱালিবিলাক গ্ৰ'থ হৈছে। মানে সিহঁতক এনি টাইম যদি দানা আৰু পানী দি থকা হয়, তেতিয়াহ'লে সিহঁতে গ্ৰ'থটো সিহঁতৰ ধুনীয়া হয়। মানে মোৰ ঘৰটো হ'ল ওদালগুৰি ডিষ্ট্ৰিক্টৰ খৈৰাবাৰী বুলি কয়, ওদালগুৰি ডিষ্ট্ৰিক্টৰ খৈৰাবাৰী। যদি আপোনালোকক মানে বটা চৰাইৰ পোৱালি লাগে, তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিব বা মোক কমেণ্ট কৰি জনাব। মই যিমান পাৰোঁ আপোনালোকক দিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকক এনে এটা এইটো ভিডিঅ'টো দেখালোঁ যে বটা চৰাইৰ 10 দিনীয়া পোৱালিটো কিমান গ্ৰ'থ হয়, সেইটো আপোনালোকক এটা থুলমূল ধাৰণা দিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে গম পাইছে যে মই সদায় এটা এটাকৈ ভিডিঅ' দি আছোঁ। গতিকে আপোনালোকে ভিডিঅ'বিলাক চাই ল'ব। আৰু ইহঁতক ফাৰ্ষ্ট 3 দিন মই ভিটামিন দিছোঁ, তাৰপিছত 3 দিন মই কেলছিয়াম দিছোঁ। আৰু বেলেগ ঔষধ দিয়া নাই। ফাৰ্ষ্ট 3 দিন ভিটামিন, তাৰপিছত 3 দিন কেলছিয়াম। গতিকে আপোনালোকে চাওক এইখিনি ভিডিঅ'। যদি পোৱালি লাগে মোৰ লগত কণ্টেক্ট কৰিলে হ'ল, মই আপোনালোকক দিবলৈ বাৰু চেষ্টা কৰিম। পোৱালি নিচে বাৰু বহুতক মই পোৱালি দিছোঁ। যিটো নেকি আমাৰ সৰু হোমমেড ইনকিউবেটাৰ মেচিন, সেই হোমমেড ইনকিউবেটাৰ মেচিনৰ জৰিয়তে আমি পোৱালিবোৰ ফুকাওঁ। পোৱালিবোৰ যথেষ্ট উন্নত মানৰ হয়। বেলেগ মেচিনতকৈ এইটো মেচিনৰ মানে পোৱালি উন্নত মানৰ হয়। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে। ধন্যবাদ।